যোগদান কাৰ্যসূচী হৈছে ইয়াতে 100 জনতকৈ অধিক BPF সাপোৰ্টাৰবিলাকে ইয়াতে যোগদান কৰিছে। আমি তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ আৰু তেওঁলোকে আমাৰ দলৰ হৈ কাম কৰিব। আজিৰ পৰা তেওঁলোকে আমাৰ দলৰ পৰিয়াল হৈ গ'লে আৰু তেওঁলোকক আমি আদৰি লৈছোঁ। খুবেই ভাল লগা এটা পৰিৱেশ, মানে আজিৰ তাৰিখত BTCত এটা পৰিৱৰ্তনৰ ঢৌ উঠিছে আৰু সকলোৱে এটা পৰিৱৰ্তন বিচাৰি আছে। BPFৰ যি 15 বছৰীয়া শাসন এইটো ওপৰাই পালে আজি UPPLৰ শাসন আনিবৰ কাৰণে ৰাইজে দলে বলে যোগদান কৰি আছে। সদায় মানে যোগদানৰ কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ। একেবাৰে পৰ্বতজোৰাৰ পৰা উদালগুৰিলৈকে ৰৌতালৈকে আমি দেখিবলৈ পাই আছোঁ আৰু আজিও বিভিন্ন ঠাইত হৈছে আমাৰ ইয়াতো যোগদানৰ কাৰ্যসূচী। আৰু খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰাইমাৰীৰ অঞ্চলবিলাকত আমি দেখিবলৈ পাইছোঁ সকলোৱে যোগদান কৰিব। মেক্সিমাম মানুহ BPFত নাথাকে, তেওঁলোকে যোগদান কৰি আছে, কৰিব। আৰু এতিয়া আমি দেখিছোঁ সেইটো দেখি পেলাই BPF শংকিত হৈ আছে। আমি খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱে ভূঞে আমাৰ যিবিলাক কৰ্মী আছে এতিয়া তেওঁলোকক মেনেজ কৰিবৰ কাৰণে BPFে মানে খুন্দি আছে, তেওঁলোকক টুকৰিয়াই আছে পইচা দিব তেনেকুৱা। আৰু নাই ৰাজনীতিত মানে তেওঁলোকে যিটো কৰিব বিচাৰি আছে আগৰে পুৰণা এইটো মানে পলিচি তেওঁলোকৰ, এই পলিচিৰ দ্বাৰা এইবাৰ কামত নাহিব বুলি আমি আশাবাদী। আৰু ৰাইজে বুজি পাইছে, মহিলাসকলো বুজি পাইছে। আৰু ইয়াৰে এটা প্ৰমাণ আজি মানে বহুত মহিলাবিলাকে ইয়াতে আহিছে। যিসকল মহিলাক তেওঁলোকে ইতিমধ্যে মাতি পেলাই মানে আলোচনা কৰিছিলে, সেল্ফ হেল্প গ্ৰুপবিলাকক মাতিছিলে, যিসকলক তেওঁলোকে পইচা ভৰাই দিম বুলি কৈ আছিলে, সেই মহিলাবিলাকে আজি ইয়াতে আহি পেলাই যোগদান কৰিছে। তাৰ মানে কি, তেওঁলোকেও মানে বুজি পাইছে যে বিগত সময়বোৰত তেওঁলোকক ঠগ প্ৰবঞ্চনা কৰি আহিছে আৰু তেওঁলোকে বুজি পাইছে যে 5 বছৰৰ কাৰণে তেওঁলোকে বন্দী হ'বলৈ গৈ আছে। এই কথাখিনি তেওঁলোকে বুজি পাই আজি আমাৰ এই দলত যোগদান কৰিছে। আৰু কোনো কাৰণত মানে UPPLক এইবাৰ মানে BPFে ধৰি ৰাখিব নোৱাৰে। ৰাইজে মাৰবান্ধি থিয় মানে হৈছে আৰু সকলোৱে ওলাই আহিছে UPPLৰ শাসন হ'বই এইবাৰ। ইয়াততো নৱশৰণীয়াৰ কোনো প্ৰভাৱ আছে বুলি মই নাভাবোঁ। মানে BTC অঞ্চলত নৱশৰণীয়া কিছুমান ঠাইত অলপ চলপ মানে মেল মিটিং কৰি ফুৰিছে, কিন্তু কোনো কাৰণত নৱশৰণীয়াই বড়োৰ বিভাজন ঘটাই পেলাই কোনো কাৰণত শাসনলৈ আহিব নোৱাৰে। আৰু তেখেতে কেইখন আসন পাব মই আজিয়ে নকওঁ, কিন্তু ৰাইজৰ মেণ্ডেটে এইটো ক'ব। নিৰ্বাচন এতিয়া আজি অধিসূচনা জাৰি হৈছে, হয়তো আমি 4 তাৰিখ 8 তাৰিখত আমি গম পাম যে আচলতে ৰাইজে কাৰ পক্ষত আছে, মেণ্ডেটটো কোনফালে যায়। এই কথাটো আমি সেইদিনাখনহে ক'ব পাৰিম। এতিয়া সকলোৱে ক'ব, হয়তো BPFে ক'ব পাৰে বোলে আমি চৰকাৰ গঠন কৰিম, হয়তো হীৰাখৰণীয়া ক'ব পাৰে যে আমি চৰকাৰ গঠন কৰিম। কিন্তু আমি ৰাইজে যিটো মানে উৎফুল্লিত হৈ পেলাই UPPL দলত যোগদান কৰি আছে, UPPLক আঁকোৱালি লৈছে, যি ধৰণে UPPLক বিচাৰি আছে শাসনলৈ অহাটো। আৰু আমি এটা কথাই কওঁ যে আজি UPPLক বিচৰাৰ বিভিন্ন কাৰণ আছে। আজি মানে এখন বড়ো চুক্তি, শান্তি চুক্তি হৈ গৈছে, তৃতীয়বাৰৰ কাৰণে বড়ো শান্তি চুক্তি। এই শান্তি চুক্তিক লৈ পেলাই সকলোৱে উৎফুল্লিত। ইয়াত কেৱল NDFB বুলি নহয়, কেৱল বড়ো মানুহ বুলি নহয়, এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকসকলে এই শান্তি চুক্তিক আদৰণি জনাইছে। আনকি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী মানুহ, BTCত নপৰা বা BTRত নথকা মানুহবিলাকেও এইটো আদৰণি জনাইছে। কাৰণ এটাই যে অসমৰ ভৌগোলিক চাৰিসীমা বা অখণ্ডতা অক্ষুণ্ণ ৰাখি পেলাই এই বড়োসকলে বিভিন্ন সংগঠনবিলাকে আজি চুক্তিবদ্ধ হৈছে। আৰু এই চুক্তিবদ্ধ হোৱাৰ পিছত তেখেতসকলৰ এটাই মানে কামনা যে এই চুক্তিটো আখৰে আখৰে প্ৰতিটো দফা ইমপ্লিমেণ্ট কৰিব পাৰে। তাৰ কাৰণেহে এই সংগঠনবিলাকে বিচাৰি আছে আৰু ৰাইজে এইটোৱে আশা কৰি বাট চাই আছে যে UPPLৰ শাসন আহক। আৰু UPPLৰ মানে শাসন অহাৰ পিছত এই প্ৰতিটো দফাবিলাক যেতিয়া ইমপ্লিমেণ্ট হ'ব, ইয়াত মানে ইউনিভাৰ্চিটি হ'ব, ইয়াৰ ভেঞ্চাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হ'ব, ইয়াতে টেকনিকেল ইনষ্টিটিউটবিলাক হ'ব, ইয়াতে বিভিন্ন সংস্থাপনৰ মানে ব্যৱস্থাবিলাক হ'ব, এই ৰাস্তা পদূলি নিৰ্মাণৰ কাৰ্যসূচী ইয়াৰ পৰা আৰম্ভ হ'ব। এই সকলোবিলাক আশা কৰি আছে এই BTR অঞ্চলৰ ৰাইজে। গতিকে মানে অসমৰ আৰু স্পেচিয়েলি BTCৰ সকলো জাতি জনগোষ্ঠীৰ লোকসকলে এই কথাটো টাৰ্গেট কৰি আছে যে BTCত শান্তি স্থাপন হ'ব লাগে। আজি এই চুক্তিৰ দ্বাৰা শান্তি ঘূৰি আহিছে, এইটো কথা সকলোৱে বিচাৰি আছিল। আমি আজি এইটো মানে প্ৰতিফলিত কৰিব বিচাৰি আছোঁ এই চুক্তিৰ দ্বাৰা যে ইয়াৰ মানুহখিনি শংকিত হোৱা নাই, ইয়াৰ মানুহখিনি আজি একদম টেনশ্যন ফ্ৰী হৈ গ'ল। আমি শান্তি ঘূৰি অহাৰ পিছত আমি সকলোৱে মিলি পেলাই মানে জীৱন যাপন কৰিব পাৰিম আৰু সৰ্বাংগীন উন্নয়নৰ কাৰণে UPPLৰ দ্বাৰা আমি কাম কৰিব পাৰিম আৰু যুৱ সমাজক, ছাত্ৰ ছাত্ৰীসকলক আমি আগুৱাই লৈ যাব পাৰিম। আৰু সকলোৰে যাতে মানে অভাৱত যাতে কোনেও ভুগিব নালাগে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো পেকেজ দিছে সেই পেকেজবিলাকৰ ভালকৈ যাতে মানে সৎ ব্যৱহাৰ হয়, এই কথাখিনি আমি বিচাৰি আছোঁ। সেইকাৰণে ৰাইজে মানে UPPLক শাসনত আনিব বিচাৰিছে।